পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক মোৰ চেনেল এনাৰ অসমলৈ স্বাগতম জনাইছোঁ। তো হেল্ল' বন্ধুসকল, আপোনালোকৰ বাবে এটা বহুতেই বেছি ভাল খবৰ। অহাকালি ৰাতিপুৱা মেট্ৰিকৰ ৰিজাল্ট দিব। 10টা বজাৰ পিছত আপোনালোকে আপোনালোকৰ নিজৰ মোবাইলতে চাব পাৰিব। আপোনালোকৰ ৰিজাল্টটো আপোনালোকে কেনেকৈ চাব? এই ভিডিঅ'টো সম্পূৰ্ণ কৰি আপোনালোকে চাব, তেতিয়া গম পাব আপোনালোকে কেনেকৈ আপোনালোকৰ ৰিজাল্টটো 10 বজাৰ লগে লগে ইয়াতে অনলাইনতে আপোনালোকে আপোনাৰ ঘৰত বহিয়ে পেলাই ৰিজাল্টটো চাব পাৰিব। তো নতুন ৱেবছাইট আহি গৈছে চেবাৰ পৰা, সেই চেবাৰ ৱেবছাইটত গৈ পেলাই আপোনালোকে আপোনালোকৰ ৰিজাল্টটো চাব পাৰিব। তেতিয়াহ'লে বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। এই ভিডিঅ'টোত ডেছক্ৰিপশ্যনত লিংকটো দিয়া আছে, তাত গৈ আপোনালোকে ফাৰ্ষ্ট ক্লিক কৰিব। ক্লিক কৰি গৈ পেলাই আপোনালোকৰ যোনটো ফাৰ্ষ্ট ৱেবছাইট দেখিব, সেই ৱেবছাইটটোত আপোনালোকে ক্লিক কৰি